কেঁচুৱাটো 5 মাহৰ কেঁচুৱা ল'ম পেলাই মই কেনেকৈ কৰি থাকিম কোনো নাই। নমস্কাৰ, আসসালামু আলাইকুম সকলোকে। আপোনালোকৰ খবৰ কি? নিশ্চয় আপোনালোকৰ খবৰ ভালেই আছে। আজি মানে ভিডিঅ'টো মানে বিশেষ এটা কাৰণত বনোৱা উদ্দেশ্য। আজিৰ ভিডিঅ'টোৰ মূল টপিক হ'ল বাল্য বিবাহ। বাল্য বিবাহ যিটো চলি আছে বৰ্তমান, বাল্য বিবাহলৈ যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জেলত লৈ গৈ আছে, তাৰপিছত আনি আছে বা জামিন দি আছে, সেইটো বিষয়ত মানে দুই এষাৰ ক'ম। বাল্য বিবাহটো হ'ব নালাগে, বাল্য বিবাহটো আমিও হোৱা নিবিচাৰোঁ, কাৰণ এজন শিশুৰ ভৱিষ্যতটো ধ্বংস হৈ যায়। মানে বাল্য বিবাহটো বন্ধ কৰিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰশাসনৰ জৰিয়তে যিটো পদক্ষেপ লৈছে, সেইটো আমিও স্বাগতম জনাইছোঁ, সেইটো আমিও আদৰণি জনাইছোঁ। কিন্তু কথাটো হ'ল, টপিকটো হ'ল যে মানে 3-4 বছৰ আগত যিসকলৰ বিয়া পাতিছিলে বা বিয়া হৈছিলে, তেওঁলোকৰ ল'ৰা ছোৱালীও আছে। তেওঁলোকে ল'ৰা মাকক থৈ বাপেকক যে জেললৈ লৈ গৈ আছে, তাৰপিছত থানাত লৈ আছে বা এৰেষ্ট কৰিছে, যিয়ে নহওক, তো সেইটো হ'লে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকৰ কি হ'ব? ল'ৰা ছোৱালীৰ ভৱিষ্যতটোৰ দায়িত্বটো কোনে ল'ব? মাকৰ দায়িত্ব কোনে ল'ব? এনেকৈ তেওঁলোকৰ পৰিয়ালটো কেনেকৈ চলিব? কেৱল অৰুণোদয় আঁচনি দি আৰু আপোনালোকৰ যিটো মানে চৰকাৰী বিনামূলীয়া চাউল দিয়ে, সেইটো দি চলিব নেকি? সেইটো দি কি আমাৰ দেশখন মানে এনেকৈ ভাল হ'ব নেকি? দেশৰ উন্নতি হ'ব নেকি? মোৰ এনেও মানে চৰকাৰী বিতৰ্কত সোমোৱাৰ ইচ্ছা নাই। তথাপিও মানে আজিৰ এই মানে বাল্য বিবাহ সন্দৰ্ভত সোমোৱাৰ এটাই উদ্দেশ্য যে মানে চৰকাৰে মানে যিটো পদক্ষেপ লৈছে, এইটো পদক্ষেপটো কিন্তু খুব এটা ফলাফলটো ভাল হ'ব বুলি মই নাভাবোঁ। মই সাধাৰণ যুৱক হিচাপে এইটো ভাবোঁ যে এইটোৰ পৰিণতি বেয়াই হ'ব। কাৰণ ইতিমধ্যে গমেই পাইছে নিউজ চেনেলৰ জৰিয়তে যে এজনী মাকে ইতিমধ্যে আত্মহত্যা কৰিলে। এনেকুৱা কৰি যদি আত্মহত্যা কৰে, এইবোৰ দায়িত্ব কোনে ল'ব? চৰকাৰে ল'ব নেকি? এইবিলাক চৰকাৰে মানে চাব নেকি ভৱিষ্যতে? মানে ক'বলৈ ভাষা নাই, যিটো কৰিছে মানুহৰ অৱস্থা। মোৰ মতে যিখিনি হৈ গৈছে, তাৰমানে যিখিনি বাল্য বিবাহ হৈ গৈছে, তেওঁলোকক কিবা এটা নিম্নতম শাস্তি দিব লাগিব। যিহেতু আইন ভংগ কৰিছে, তো নিম্নতম এটা শাস্তি হ'ব লাগে মোৰ মতে। কিন্তু তেওঁলোকক পৰিয়ালটোতো চাব লাগিব ন, পৰিয়ালটো কেনেকৈ চলিব সেই সন্দৰ্ভতো ভাবিব লাগিব। গতিকে মোৰ মতে যিখিনি হৈ গৈছে, ইয়াৰ পৰৱৰ্তী যাতে এনেকুৱা ধৰণৰ বাল্য বিবাহ নহয়, তাৰ কাৰণে চৰকাৰে সেইটো পদক্ষেপ গ্ৰহণ কৰক। আৰু যিখিনি হৈ গৈছে, এইটো লৈ আৰু তেওঁলোকক 3 মাহ ৰাখক, জেলত ৰাখক, কিবা এটা ন্যূনতম শাস্তি এটা দিয়ক। তাৰপিছত মোৰ মতে উলিয়াই দিব লাগে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ এটাই অনুৰোধ যে এনেকুৱা যিটো কাম কৰিছে আপোনালোকে, সেইটো কামটো এৰেষ্ট কৰিছে, কিন্তু ইমান এটা ডাঙৰ শাস্তি নিদিব, যিটো দিলে জানে এটা পৰিয়াল ভৱিষ্যতে তেওঁলোকৰ মানে ভৱিষ্যতটো অন্ধকাৰ হৈ যায়। সেনেকুৱা ধৰণৰ কামটো চৰকাৰে যাতে নকৰে, এটাই অনুৰোধ। বিশেষ একো নকওঁ। ভিডিঅ'ত চাব পাৰিব যে এজনী মহিলা কেনেদৰে কান্দি আছে তেওঁৰ স্বামীক মানে লৈ যোৱাৰ পিছত। ভিডিঅ'টো চাব। কেঁচুৱাটো 5 মাহৰ কেঁচুৱা ল'ম পেলাই মই কেনেকৈ কৰি থাকিম কোনো নাই। থাকিলোঁ বেলেগ কথা আছে, আকৌ বেমাৰী খবৰটোক লৈ গৈছে, বেমাৰী খবৰটোক নিছে। ভিডিঅ'খিনি নিশ্চয় চালে, মানুহৰ অৱস্থাটো চাইছেই। মানে দিবলৈ ইচ্ছা নাছিল যদিও মানে দিবলৈ বাধ্য হ'লোঁ। কিন্তু চাওক, এইবিলাক মানুহ ভাৰতৰে মানুহ, ভাৰতীয় নাগৰিক হয়। তেওঁলোকে যদিও ভাৰতীয় আইন ভংগ কৰিছে, তেওঁলোকে হয়তো বেছিভাগে লিখা পঢ়া নাজানে বা তেওঁলোকে মানে জ্ঞাত নহয়। চৰকাৰে যদি পদক্ষেপটো আগতীয়াকৈ ল'লে হয়, কিজানি এইবোৰ বাল্য বিবাহ নহ'লেহেঁতেন। গতিকে মই ভাবোঁ তেওঁলোকৰ মুখৰ ফালে চাই ভুলটো মানুহেই কৰে, ভুলটো মানুহৰে হয়। সেইবোৰ বাদ দি তেওঁলোকক মানে তেওঁৰ স্বামীক বা অসমৰ যিমানবোৰ গ্ৰেপ্তাৰ কৰিছে, সকলোকে মানে ন্যূনতম এটা শাস্তি দি মোৰ মতে এৰি দিব লাগে। তো আজিৰ ভিডিঅ'খিনিত বিশেষ একো ক'বলৈ নাছিল, এইখিনিয়ে আছিল। যদি কিবা ভুল হৈ থাকে আপোনালোকে ক্ষমাৰ দৃষ্টিৰে মোলৈ চাব আৰু নিজৰ সৰু ভাইটি বুলি বা নিজৰ বুলি মোক নিজকে ক্ষমা কৰি দিব। ধন্যবাদ।